নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ বানপানীৰ বিষয়ে, মানে বানপানীৰ ৰচনা। মই আজি তোমালোকক যেনেকৈ শিকাবলৈ গৈ আছোঁ, এনেকৈ যদি এক্সামত লিখে 99% ফুল মাৰ্ক পোৱাটো। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এতিয়া আৰম্ভ কৰোঁ আমাৰ বানপানীৰ বিষয়ে ৰচনা। পোনপ্ৰথমে আমি এনেকৈ দিব লাগিব আৰম্ভণি। তাৰপিছত তলিত লিখিব লাগিব অসম এখন নদী মাতৃক দেশ। নদ নদীৰ সংখ্যা যি দেশত বেছি সেই দেশক নদী মাতৃক দেশ বোলে। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী। ই দীঘলে প্ৰায় 2880 কিলোমিটাৰ। অসমৰ মাজেৰে প্ৰায় 920 কিলোমিটাৰ প্ৰবাহিত হৈছে। পৃথিৱীৰ বৃহৎ নদীবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰই আটাইতকৈ শেষৰ সৃষ্টি বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সেইকাৰণে ব্ৰহ্মপুত্ৰৰ গতিপথ এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই, গৰাখহনীয়া প্ৰবল হৈ আছে। ব্ৰহ্মপুত্ৰ নদীৰ তীৰত দেশত থকা মানস সৰোবৰ নামৰ ইন্দ্ৰৰ পৰা উৎপত্তি হৈ অসমৰ সমাজৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। আৰু ইয়াৰ পিছত লিখিব লাগিব বানপানী হোৱাৰ কাৰণ। এনেকৈ লিখি বা আৰু তেনেকুৱাকৈ তলিত পেৰাগ্ৰাফ চেঞ্জ কৰি ষ্টাৰ্ট কৰিবা। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য নদী উপনদী আছে। অসমৰ চাৰিওফালে থকা ওখ-চাপৰ পৰ্বত পাহাৰৰ পৰা ওলাই অহা নদীবোৰ ব্ৰহ্মপুত্ৰত পৰিছে। বৰষুণৰ বতৰত বা বাৰিষা কালত উপনদীবোৰ পানীৰে উপচি পৰে। নদীবোৰৰ অধিক সংখ্যকৰ মথাউৰি নথকা বাবে আৰু মথাউৰি থকাবোৰ বিজ্ঞানসন্মত নোহোৱা বাবে অসমে বানপানীৰ হাত সাৰিব নোৱাৰে। উপনদীবোৰৰ পাৰ বাগৰি নাইবা মথাউৰি ভাঙি পানী ওলাই আহি সমগ্ৰ দেশতে বানপানীৰ সৃষ্টি কৰে। আৰু ইয়াৰ পিছত এনেকৈ লিখিবা বানপানীৰ ফলত হোৱা ক্ষতি। বানপানী হৈ যোৱাৰ পিছত মানে কি ক্ষতি কৰে সেইখিনি এনেকৈ লিখিব লাগিব যে বানপানীৰ ফলত ৰাস্তা ঘাট, আলি পদূলি, ঘৰ দুৱাৰ, খেতি বাতি আদি ধ্বংস বা নষ্ট হোৱাৰ উপৰি মানুহকে আদি কৰি বহুতো জীৱ জন্তুৱে প্ৰাণ হেৰুৱাব লগা হয়। অসম এখন কৃষি প্ৰধান দেশ, কিন্তু বানপানীয়ে প্ৰতি বছৰে খেতিয়কৰ খেতি বাতি নষ্ট কৰাৰ ফলত খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হয়। বানপানীয়ে নষ্ট কৰা খেতি বাতিবোৰৰ ভিতৰত ধান, মৰাপাট, কুঁহিয়াৰ আৰু বিবিধ শাক পাচলি আছে। প্ৰতি বছৰে বানপানীয়ে দুৰ্যোগ সৃষ্টি কৰি অহাৰ বাবে অসম অৰ্থনৈতিকভাৱে সদায় ক্ষতিগ্ৰস্ত হৈ আহিছে। খেতিয়কসকলে পৰিশ্ৰম অনুপাতে শস্য চপাবলৈ নাপায়। ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব পাৰে। ব্ৰহ্মপুত্ৰ আৰু উপনদীবোৰৰ পানী নিয়ন্ত্ৰণ কৰিব পাৰিলে অসমৰ বানপানী নিয়ন্ত্ৰণ হ'ব। ব্ৰহ্মপুত্ৰ নদ অসমলৈ অৰ্থাৎ ভৈয়ামলৈ নমা ঠাইত বিজুলী উৎপাদন প্ৰকল্প স্থাপন কৰি বিজুলী শক্তি উৎপাদনত আৰু বানপানী নিয়ন্ত্ৰণৰ দৰে আঁচনি গ্ৰহণ কৰি চৰকাৰে ৰাজ্যখনক বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে। আৰু এইবাৰ লাষ্ট দিব লাগিল সামৰণি। উপনদীসমূহৰ মথাউৰি নিৰাপদ দূৰত্বত বিজ্ঞানসম্পন্নভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলে মথাউৰি ৩-৬ বানপানী সৃষ্টি কৰিব নোৱাৰিব। মথাউৰিৰ কাষ শিলেৰে বন্ধাই গছ ৰুই মজবুত কৰিলে মথাউৰি ৬ উঙাব নোৱাৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী স্থায়ীভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিলে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাট মুকলি হ'ব বুলি আশা কৰিব পাৰি। তো এইখিনি আছিল অসমৰ বানপানীৰ ওপৰত ৰচনা।